waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies. So hello guys, so আমি আজি যাব লৈছো পুটসাৰীলৈ ওয়েষ্ট কাৰ্বিআংলং। তো এতিয়া বাহিৰত পুৰা বৰষুণ দি আছে। বৰষুণ চব বাইক আছে ভিতৰত পুৰা ভিডিঅ' ভাই ফেলে। তো এতিয়া কিমান বাকী লগৰকেইটা ৰখি আছে বাটতে, তো কিমান দেৰি হয়। Hello guys, welcome to Udit's vlog. So we are getting ready for West Karbianglong from Morigaon district, and here is my friend Partho Direntha, and this is Udit Nath and myself Kinshuk Deka. So let's have an exciting trip with us. Come. তো আমি এতিয়া পাইছোঁহি তেলাহী 3 গেট। তো আমি তাৰ 5 মিনিট ৰখি দিওঁ ট্ৰেইনখন অহালৈ। তো আমি আকৌ ৰাইডটো আৰম্ভ কৰিম। আমি এতিয়া তাত দুপৰীয়া কিবা এটা খাবৰ বাবে ব্ৰেড জেলি লৈ লৈছোঁ। তো তাত আমি ব্ৰেড আৰু জেলিয়ে ভাব লাগিব আৰু এটা চাইডে এবাৰ জিন্দু আমাৰ ব্ৰেকফাষ্ট চলি আছে ইয়াত। তো আমি এতিয়া ৰাতিপুৱা সকলোৱে ব্ৰেকফাষ্টত ৰুটি আৰু চব্জি খাইছোঁ। ওলাইছোঁ ৱেষ্ট কাৰ্বিআংলং। ব'লো লেটছ গো। দীঘল জানিলে আমি আগবাঢ়িছোঁ, যিহেতু ডিফিকাল্টিজ ফেচ কৰিবই লাগিব। বৰ্তমান আপোনালোকে দেখিছে ৰাস্তা অৱস্থা, তেওঁ উপায় নাই, যাবই লাগিব। এটা সৰু সুৰা এক্সপিৰিয়েঞ্চ হয় বাৰু, বাৰু সকলোবোৰে জানো। আহিব পোৱা জেগা এতিয়া ৰাস্তা কিমান বেয়া। আমাৰ যোনটো স্কুটি চলাই আছে রাস্তাটা ইমান এটা ভাল নহয়। আমি কাৰ্বিআংলং ডিষ্ট্ৰিক্ট সোমালোঁ, কেনেকুৱা ফিলিং হৈছে আপোনাৰ? বহুত ধুনীয়া লাগিছে আজি। মনোমোহা পৰিৱেশ, সুন্দৰ। চবফালে মানে গ্ৰীনেৰী হৈ আছে। নদীনে ঘূৰি কি কয় আপুনি? আগত বোলে ধুনীয়া জেগা দেখিবলৈ পাব। হয়, আপোনালোকে আহক, নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ আহক, এনজয় কৰক, লাইফটো এনজয় কৰক। कौन है ये लोग? कहाँ से आते हैं? Exactly. Chill. So ব্ৰিজ ক্ৰছ কৰিছোঁ আমি, উদিত আৰু পাৰ্থ আমাৰ লগে লগে। এতিয়া আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সোমালোঁ আৰু এয়া ব্ৰিজ ক্ৰছ কৰি আছোঁ।
beautiful scenery here. You can see. Oh, মোৰ লগে লগে তো পাম আৰু বেছি দূৰ নাই, অলপ আছে অ'। লগ এজন আহি আছে, তাই ৰখি আছোঁ। নেপাৰটো কেনেকুৱা লাগিছে কোৱা অলপ। বহুত ভাল লাগিছে, বহুত সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ। আপোনালোকো আহিব ন? ভাল হ'ব আহি পেলাই। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. তো এতিয়া মেইন ভিউ জেগালৈ যাওঁ, এতিয়া মেইন জেগাটোলৈ কেলৈ যোৱা নৰখোৱা বাটত জেগাটো। আপোনালোকে দেখিছে চাইনবোৰ্ডখন, চাইনবোৰ্ডত আপোনালোকৰ ৰাইট চাইডে দি আছে। আপোনালোকে ৰাইট চাইডে নাযাব, আপোনালোকে লেফ্ট চাইডে যাব। Dripping lights paint the skies. Only you can make me move. You can make me move. তো আমি আগৰ ৰাস্তাটোৰ পৰা লেফ্ট চাইডে আহিলোঁ। তো এতিয়া আকৌ আমি আগত আকৌ লেফ্ট চাইডে ল'ব লাগিব টাৰ্ণিং। আমি যিটো ৰাস্তা লেফ্ট চাইডে ল'লোঁ, আপোনালোকে ধৰিব লাগিব যে এইফালে যে এটা ৱাটাৰফল আছে। মানে গাড়ী ফচি গৈছে জাষ্ট। এইফালে নৰখে বে। লাউৰা মই দিম ন এইকেইদিন। ৰখিছে ৰখিছে ৰখিছে। इधर से जाना पड़ेगा। আগত মানুহ আছে নে আগত? বাইক চাইক লৈ যাওঁ, এতিয়া বাইক নিবলৈ যাগৈ। भाई ইয়াতে থৈ ন। তো আমি ইয়াত পাই গ'লোহি পুটচাৰী ৱাটাৰফলছ। তো এতিয়া তলত আমি যাম আৰু। তো এই বৰষুণৰ দিনত ৰাস্তাটো ধেৰ পিছল খেলি ধৰি আছে, বেগ মাৰিলে চকা চুচৰি যায়। ৰ'দৰ দিনত আহিব আপোনালোক পাইছোঁ। ব্ৰেড জেলি চব গৈছোঁ এইবিলাক। আগৰ মানুহ আছে বোলা। তো ফাইনেলি আমি পালোহি। বহুত কষ্ট হৈছে আহোঁতে ৰাস্তাও চিনি নাপাওঁ, যিহেতু প্ৰথমবাৰ আহিছোঁ আমি। নেটৱৰ্ক নাপায় এক নম্বৰত। নেটৱৰ্ক নাপায় এইখিনি জেগাত। বৰ্তমান আপুনি দেখিব পাইছে নাজাৰা, খুব ধুনীয়া নাজাৰা। আমি নিজৰা চাবলৈ গৈ আছোঁ। চুচুৱাই আনিবৰ কাৰণে মজা ইয়াত বে, খেলি ধৰি আছে ন। পাঠক চুচুৱাই বঢ়িয়া লাগিব। ফালে মাত শুনিছোঁৱেই। ঐ যদি মাত শুনিছোঁ, মোৰ নেটৱৰ্কো পাইছে, গুগল মেপে মাত দিছে। এডভেঞ্চাৰ হে পাৰ্থ, এডভেঞ্চাৰ জেগা কেম্পেত অনা হয়। তো ফাইনেলি পাইছোঁ সেয়া মাতটো। দিব লাগিছিল এটা ভিডিঅ'। বাইকৰ চকাই কাম নিদিয়ে আৰু জোতা। ব'লা ব'লা। কেনেকুৱা লাগিছে? ভাল লাগিছে, কিন্তু বহুত কষ্ট। কষ্টৰ ফল সদায় মিঠা। লং ড্ৰাইভ চলো নাই, উল্টা ক'লো মই। বহুত সুন্দৰ মনোমোহা পৰিৱেশ তোমালোকে দেখাব পাইছোঁ। সৌন্দৰ্য পৰিৱেশ। চলো ফাৰ্ম চাওঁতে ফাইনেলি।
আছে এইটো ভাল লাগে তেহিয়া কি যাবি গিয়া জলকীয়া লাগে যদি লৈ লোৱা তো এতিয়া নিজৰ মাতটো শুনিছোঁ ওচৰ পাইছোঁ কিন্তু ৰাস্তাটো মেইন ওচৰলৈ যোৱা ৰাস্তাটো পোৱা নাই এতিয়া এইটোৱে হয়নে নহয় বা এইটোৱে নেকি বা আছেনে ৰাস্তা পাইছে বোলে কালি হয় বহুত কষ্ট হৈছে আজি জিন্তু মেইন waterfalls এইটো মেইন waterfalls চাওক কি সুন্দৰ ফাইনেলি আহি পাই গ'লো সেই waterfalls यहाँ पूरा हमारा बेड चली बैठे अपना बेड आना वैसे जल्दी থাকো গাইস আহিব আপোনালোক ভাল লাগিব গাইস পাহাৰ বগাই আছে সবে পাহাৰ বগাইছো হেলমেট পিন্ধি দিলে জোৰে তই আগে উঠি ল तो फिर আমি এতিয়া দলখন পাই গলো Feel the waves cut. ভিডিঅ'টা কৰি থাকো পৰি যাব পাৰি পৰি দিয়াচোন বৰ্তমান আমি বৰ্তমান ব্লগ বনাই থাকিব এই গানটো যে ভুক্কা 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 গান লগাই দিব লাগিব আচ্ছা পৰি দিয়া বহুত ভাল লাগিছে যে এইটো এক্সপিৰিয়েঞ্চ আমি পাহৰিব নোৱাৰা এক্সপিৰিয়েঞ্চ এইটো লাইফত আমি আৰু নেক্সট নাপাম চাগে নাহোঁ আমি নাহোঁ এইটো জেগাত কোনো কাৰণত নাহোঁ ভৱিষ্যতে এইটো জেগাত নাহোঁ কিন্তু ভাল লাগিছে এবাৰ আহিছোঁ ভৱিষ্যতে কেতিয়াও পৰিয়াল পোৱালি পতালৈও নাহোঁ এইটো জেগালৈ কিন্তু ভাল লাগিছে ভাল লাগিছে জেগাটো ৰিক্সো হয় অলপ ন নিউটনৰ আপেলটো ইয়াতে হৈছিলে নিউটনৰ আপেল গছটো এইখিনিতে আছিলে বল তাৰে পৰা বল দিয়ক পাঠ যদি আগত যাব ভাগৰ লাগিছে শুই আছোঁ some rest 20 minutes of rest so only 5 minutes of rest বহুত ভাগৰ লাগিছে এতিয়া সময়ত আমি এতিয়া ৰখি আছোঁ লগৰ এজন আহি পোৱা নাই সেইকাৰণে আহিছে হা ষ্টাৰ্ট অফ কৰি আহি আছ সেইটা ষ্টাৰ্ট কৰি আহিছে বোলা পানী আছে কি নাই পানী চাহ খাই দিব বাৰৰ বাবে গোটেইকেইটাই লগ খালোঁ তো আৰু ভিডিঅ' নহ'ব চাগে মোবাইল চাৰ্জ নাইকিয়া হৈ গ'ল বহুত ভিডিঅ' বনালোঁ বহুত ফটো উঠিলোঁ তো এইটো চাওক ভিডিঅ'টো এবাৰ লাষ্ট টাইম টেলিগ্ৰামত ভাল মানে কি পাতি নাজানো তো ফোন কৰা ভালকৈ ধৰিব পৰা নাই বেক কেমেৰাত পাৰিব পাতি নাযায় হোৱাটছএপত বেছি পাৰে আপোনালোকেও আহিব ভাল পাব অলপ কষ্ট হ'ব খালি ভাত পানী খাই আহিব ৰাতিপুৱা মানে দিব নোৱাৰিবি গৈ লাষ্ট টাইমলৈ হোটেলত সোমাইছোঁ তাৰপিছত ইয়াৰ পামগৈ ৰুম এতিয়া আছোঁ বৰ্তমান আমি 4জন ফিনিচিং টাইম ফিনিচিং টাইম 4জন আছোঁ 2জন গৈ বেলেগ হোটেলত খাই নিহত হৈ গ'ল বোলে মোৰ যে সঁচাই ভয় লাগিছিলে তো আজিলৈ ভিডিঅ'টো ইমানেই ন তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব